तुम तो ठहरे परदेसी हाय भंटी বাতাস আলেক্স কাবা হাফুল চাও জৰুল আজিকালি আমাক চবেই বেয়া পায় চবেই বেয়া চকুদি দি চায় কাৰণ তই মুছলমান মই হিন্দু কি করবি আর উপায় না কি হ'ব মানুহকেইটাৰ লগতো ই আজিও এই মুছলমানটোৰ লগত বহি আছে কৈ কৈ ইয়াৰ লগ এৰাব নোৱাৰিলো আজি ঘৰত গেলি শিক্ষা দিম ঐ ইফালে আহ কি ৰোটা তোক সেই মুছলমানটোৰ লগ লগে আহিছো না আৰু তই তাৰ লগে হৈ আছা মুছলমান হ'লে কি হ'লে এতিয়া সি হিন্দু একবা মুছলমান সি মোৰ বন্ধু তাতে হিন্দু মুছলমান একো নাই তোক আজি লাজ কৈছো আৰু তাৰ লগ নহবি তই দুইটাই তাৰ লগৰে বৰ বেয়াকে কয় বাদ দি দুইটাৰ কথা কথা এটা কৰ তাৰ লগত অলপমান ফুৰি আহ কোতে তই যাবি নেকি ৰ ওলাই থাক যাই আছো টিভি আমাৰ ছাৰ দে সিদিনা মোক দম দিয়া পিটো তাবা লাগছিলে জেৰুল প্লেন মনকল পুতি আমি কিবা মাথা মাৰ আইডিয়া ইমান ভাল লগা ৰবাচোন তোমাৰ নামটো কি হয় জিত আচ্ছা তোমাৰ নম্বৰটো দিবা নেকি লোৱা 700 700 টিভিৰ ফোন तुझे देख बिना चैन টিভি পটি গেল তুমি লগা প্রতি তু বেবি তুমি লগা প্রতি তু ধেমালি लोगों को आते हैं दो नजर हम मगर देखो दो আমাৰ ঘৰে পালো মই যাওঁ যাওঁ দেই পাগলা আছে যাও নাযাওঁ যা দেউতাৰে ঘূৰি বেয়া পায় মই মুছলমানৰ চলি না দুইটা নাই আজি একো নাই ओ जुदा या खफा खुदा है दुआ ऐसा हो नहीं खाना पीना साथ है मरना जीना साथ है মই মুছলমান হলি লগ হবা আৰু তই মুছলমান হলি আমাৰ ঘৰত লৈ আহিছা তোৰ কে লগ বন্ধু কে আনবা নৰো তাৰমানে কি আছে তোক মনে মনে কৈছো মনে মনে থাক মুছলমান হলি আমাৰ ঘৰত লৈ আহিছা আমাৰ লগত জাতি নিমিলে এইটো গম পায় নাই সমাজে কি কব
অ জৰুৰ ক'ত আছা সিদিনা দৈতাৰ কথাত বেয়া পাইছে নেকি বাদ দিয়ে দৈতাৰ কথা যোনে যি কৈ থাকক আমি সদায় একেলগে আছোঁ সদায় একেলগে থাকিম হয়নে নহয় তেতিয়া শিকিলে বাদ দি মই তোৰ তাত যাই আছোঁ থাকবি ঘৰত অঁ দে যাই আছোঁ মই পালোহি দে অঁ যাবি তই যাম মোকো ক দে মই মেইন বিয়া কি কয় আৰে বিয়াত আহিবি নে তোৰ কাকাকৰ বিয়া নহয় তাৰ পৰা আহিলো তই এটা কথা কিয় সদায় পাহৰি যা কি সেয়াত মুছলমান আমি হিন্দু ইমান লেটিবেটি কৰা ভাল নহয় মই তোক এই লাষ্ট কলো আন নকওঁ আজিকালিৰ দিনতো কি হিন্দু মুছলমানক লৈ লাগি থকা দৈতিয়া বিদেশৰ মানুহ মংগল গাঁৱত যোৱাৰ মাথা মাৰিছে আৰু আমাৰ এটা কি হিন্দু মুছলমানক লৈ কাজিয়া কৰি থকা কত যুগৰ পাই হাতে আমাৰ কাঁহৰ গাঁওখনতে থাকাই কিন্তু আজিকালি কি আমাৰ মনত মিলা প্ৰীতিৰ সেই ভাৱটো আনবাই নলো সেইকাৰণেতো আমাৰ বিদেশী গিলে চান্স পাইছি মনে মনে থাক কলেজত যে আখৰ দুটা চিন পোৱা হয় ডাঙৰ সৰু নাম না আছে গুৰু গোহাঁই নাম না আছে ডাঙৰ লগত কেনেকৈ কথা পাতিব লাগে নাজনা আৰু বাপেৰ লগত তৰ্ক কৰা মই তৰ্ক কৰা নাই কথাটোই কৈছো চুপ থাক তই আজি পৰা সিহঁতৰ ঘৰত নাচবি আৰু গেলে কথা বেয়া হ'ব চাই দিয়ক লৰালিৰ ধেমালি বালিত বাগৰি বাগৰি নিশা নিৰিবিলি আইতাই কোৱা কাহিনী শৈশৱৰ ৰংবোৰ শুনোৱালি আমাক উৰিব দিয়া খেলিব দিয়া আমাক উৰিব দিয়া খেলিব দিয়া বন্ধুৰ সতে থাকিব দিয়া আমাক উৰিব দিয়া খেলিব দিয়া বন্ধুৰ সতে থাকিব দিয়া আমাক উৰিব দিয়া খেলিব দিয়া বন্ধুৰ সতে থাকিব দিয়া আমাক উৰিব দিয়া খেলিব দিয়া বন্ধুৰ সতে থাকিব দিয়া আমাক উৰিব দিয়া খেলিব দিয়া বন্ধুৰ সতে থাকিব দিয়া এই যে তোৰ বিয়া নহয় তাতে যাওঁ হা তই মুছলমানৰ বিয়াত যা ৰহ এই পানীলাওটো পেৰে দি থৈ যা পিছত আজিকালি দুটা ৰাতি হ'ব যা লৈ যা তেৰিকে আজি বিয়া আছে কিয় বুজি নাপাওঁ এতিয়া লৈ যা তোক পেৰিছত যাব দিছো তই পেৰিছত যা এইগিলা বিয়া চিয়া বাদ দি দুটা মোৰ লগৰ ল'ৰা দাদাকৰ বিয়া মই যাবাই লাগিব কিয় বুজি নাপাওঁ কচোন পেৰিছত যাবি নে এতিয়া তই এতিয়া মুছলমান মানুহ কাৰণে এনে কৰিলি ন বিয়াত যাব লাগে বুলি তই এই কামটো দিলি নাযাওঁ দে মই বিয়াত পেৰিছতে যাম দে আৰু তই এতিয়া এইগিলা মাথা মাৰিব নালাগে তোক য'ত যাব দিছো তই তাকে যা আৰু অলপ পিছত মই পেৰিত ফোন কৰিম তই যাই পাইছা নাই জৰুৰ বেয়া নাপাবি হা মানে কি দৈতে এটা কাম দিলে পেহিছত যাবা দিলা মই বিয়াত যাওঁতে অলপ দেৰি হ'ব তইতো জানাই দেউতাৰ কথা
কি কৰবি আৰু উপায় নাই দে মই পুৰা ফাষ্ট যাম পুৰা উৰি আহিম উৰি যাম টেনশ্যন নলবি দে বাকী ভালে আছে নে বিয়া ঠিকে চলি আছে দে ঠিক আছে দে দে Hello, 108. What did you do? Phone karo. Oh, 108 phone kusro. Oi, date phone karo. Hello? Apuni Jitor date ha niki? Oh, Jitor yate accident ta hoise. Baktar mondirer agত apuni eta কাম কৰছ আমি জিএমসি লৈ যাই আছো apuni তালৈকে আহক আমার জিতর অ্যাক্সিডেন্ট হইছি তার বহুত তেজ গেছি তাকে তেজ দিবা লাগা আছি কি জিতর অ্যাক্সিডেন্ট তাক বলে কিবা ও নেগেটিভ তেজ দিবা লাগাই এটা হে গ্রুপ টেস্ট মই বিচাৰি আছো সব ব্লাড ব্যাংকৰ বিচাৰিলো কিন্তু কতি বিচাৰি পোৱা নাই তাক বলে আজি ৰাতিৰ ভিতৰতে তেজ দিবা লাগিব কি কৰো মই এতিয়া আকৌ ভাবি পোৱা নাই এই কুৰে নাগানবি ৰ তই কিবা এটা কৰিম নহয় আমি নাগানবি ৰ তই কোনখন হস্পিটেলত আছে জিএমসি হা জিএমসি দে কিবা এটা কৰিম ৰ তই নাগানবি ৰ আমি আছো তো মই যাওঁ দে सोगड़ा तारा छबीला तारा रंगीला तारा रंग बेर जुए तारी बात রুল ওই জিতুর অ্যাক্সিডেন্ট হইছি কি অ্যাক্সিডেন্ট রে মই যা আছো দে অ্যাক্সিডেন্ট হইছি ওরে সেই যা জিএমসি তো তার অ্যাক্সিডেন্ট বহুত টেস্ট গেছি তাকে ও নেগেটিভ টেস্ট লাগে ও তো নেগেটিভ টেস্ট হনি কি বল लोगों को आते हैं दो नजर हम मगर देखो दो नहीं ओ जुदा या खफा खुदा है दुआ ऐसा हो नहीं বাপা তো আজি আমাক বহুত সহায় করলি তই নহলি কিজানি আমার বিপদে হলো এখন ঠাই য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো সমান প্ৰয়োজনৰ সময়ত কোনো নাভাবে তেজখিনি হিন্দুৰ আছিল নে মুছলমানৰ আছিল এক শ্ৰেণীৰ মানুহে নিজৰ মুনাফা আদায়ৰ কাৰণে বিভেদ সৃষ্টি কৰে আৰু আমিবোৰে সেইটোত উটি ঘূৰি ফুৰো তেজৰ কেৱল এটা ৰং থাকে ৰঙা হেল্ল' দে ক'ত আছা দে হয় নেকি ৰ মই মন্দিৰত যাম ৰ একেলগে যাম ৰ দে যাই আছো ৰখ দে অলপ দেৰি হ'ব দে सोगड़ा तारा छबीला तारा रंगीला तारा रंग बेर जुए तारी बात আজি আমি নতুন ভিডিও এটা দিলো আমার লেট হল এবার মানে সবরা কলেজ খুলিছে সো অকমান লেট হল তো ভিডিওটো চাই কেনে পালে কমেন্ট কৰিব ভিডিও ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়ারও কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাহত থকা ঘণ্টা বটনটো টিপি দিব আৰু কমেন্ট কৰিব নাপাহৰিব কেনেকা হৈছে কব আমাক থ্যাংক ইউ সো মাচ হিন্দু মুছলমান ভাই বাংলাদেশী